আমি বনাবলৈ গৈ আছো পনীৰ মালাই কুৰমা। পনীৰ মালাই কুৰমাৰ বাবে প্ৰথমতে আমি পনীৰ লৈছো। ইয়াতে ডাঙৰ ডাঙৰকৈ পিচ কৰি ভাজি লৈছো অকণমান। ইয়াতে আছে কাজু, ইয়াতে আছে গোটা গৰম মছলা, দৈ, ঘি, গাখীৰ আধা কাপ, পিঁয়াজ সৰু বাটিৰে 1 বাটি আৰু 2টা কেঁচা জলকীয়া। আৰু ইয়াতে আছে জাবিত্ৰী আৰু জায়ফল। এইটো আমাক লাষ্টত লাগিব, গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। প্ৰথমতে আমি পিঁয়াজ আৰু গোটা গৰম মছলাখিনি বইল হ'ব দিব লাগিব। পানীখিনি গৰম হৈছে, গতিকে গোটা মছলাখিনি দি দিছোঁ। লগতে পিঁয়াজ জলকীয়া দি দিছোঁ। এতিয়া ভালদৰে অলপ উতল আহিব লাগিব। ভালদৰে বইল হ'ব লাগিব গোটেইখিনি। আমাৰ এইখিনি ভালদৰে বইল হৈ গৈছে। এতিয়া আমি চালনী এখনত চেকি ল'ম, পানীখিনি পেলাই দিব লাগিব। আমি ইয়াৰ পৰা ডাঙৰ এলাইচিটো, জলকীয়া 2টা, আঁতৰাই দিম আৰু দালচেনিও 2টামান আঁতৰাই দিম, নহ'লে মানে বগা কালাৰটো ভাল নহ'ব, অলপ কলা কলা দেখা হ'ব। এতিয়া এইখিনি আমি পেষ্ট কৰি ল'ব লাগিব। ইয়াতে দিম ডাঙৰ চামুচেৰে 2 চামুচ দৈ। আৰু কাজুখিনিও ইয়াতে দি দিম। কেৰাহী গৰম হৈছে, এতিয়া সৰু চামুচেৰে 1.5 চামুচ ঘি দি দিম। 2 চামুচ নহয়, 1.5 চামুচ। ঘিখিনি গৰম হৈছে, এতিয়া পেষ্টখিনি আমি দি দিম। নিমখ দিম লগতে। এইখিনি এতিয়া অলপ সময়ৰ কাৰণে ঢাকি দিম। ল' ফ্লেমত 5 মিনিট ৰাখিব লাগিব এনেদৰে। 5 মিনিট হৈ গৈছে, এতিয়া ঢাকনিখন গুচাই দিম আৰু অকণমান লাৰি দিম। এতিয়া ইয়াতে অকণমান পানী ঢালি দিম, অকণমান দিলেই হ'ব। লগতে গাখীৰ আধা কাপ ইয়াতে দি দিছোঁ আৰু উতল আহিবলৈ দিম। আমাৰ এইখিনি ধুনীয়াকৈ উতল আহিছে। এতিয়া পনীৰ কেইপিচ আমি ইয়াতে দি দিম। এইখিনি হ'বৰ হৈছে। এতিয়া জাবিত্ৰী পাউডাৰ আমি ইয়াতে দি দিম। আমাৰ পনীৰ মলাই কুৰমা হৈ গৈছে। পনীৰখিনি আগে খাই ল'ম। এতিয়া আমি ইয়াৰ ওপৰত ৰোগান দি দিছোঁ। এইটো মই ঘৰতে বনাইছোঁ। ইয়াৰ ৰেচিপি আমি নেক্সট ভিডিঅ'ত দিম আপোনালোকক। ফাইনেলি গাইজ, আমাৰ সন্মুখত আহি পৰিছে পনীৰ মলাই কুৰমা। এই চাওক, আপোনাক দেখাই আছোঁ। দেখিছেনে কি ধুনীয়া পিচ, মাই গড। আৰু বনাইছে ধুনীয়া ধুনীয়া পোলাও। টেষ্টি। খাওঁ খাওঁ খাওঁ। এই জনাই আছোঁ দেই। বহুত টেষ্টি লাগিছে। বেছি জ্বলা নাই, কিন্তু বহুত সফট একদম মানে মুখত দিলে কমি যায়। বহুত ধুনীয়া লাগিছে, খাই মজা লাগিব।
আহক খাই চাওঁ কেনেকুৱা লাগে টেষ্টি লাগিছে আমাৰ যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব লগতে আমাৰ ভিডিঅ'টো কেনেকুৱা লাগিল আমাক কমেণ্টত জনাই দিব আজিলৈ ধন্যবাদ থেংক ইউ কি জানো ইলাচি ভাল নাপাওঁ মই ইলাচি